हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल আপোনালোকে কেনে আছে আপোনালোকে ভালে আছে না আশা কৰিছো আপোনালোকে ভালে আছে আৰু মোৰ লগত মইও ভালে আছো আজি ৰাতিপুৱা আমি এখাজ বনাবলৈ ওলাইছো উৰহি গুটিৰ দালি আৰু ইয়াত বনাব লৈছো ভাত হৈ আছে আৰু উৰহি গুটিৰ দালি কিটা ধুনিয়া কৰি উৰহি গুটি কিটা সিঙি লৈ ইয়াত মেলি ধুনিয়া কৰি কিনে উহাই লৈছো উহাই পেলাই আলু কিটা দিছিলো ভাঙি লৈছো জিৰা মছলা দিছো হালধি দি ধুনিয়া কৰি মিক্স লৈছো গৰমৰ ওপৰত দি দিব ধুনিয়া কৰি মিক্স হৈ যাব আৰু কেঁচা জলকীয়া দি দিছো কেটামান আৰু ইয়াৰ ফুৰণৰ কাৰণে মই অলপ কেৰাহীত মিঠাতেল দিছো মিঠাতেলেৰে পিয়াজ এটা কাটি লৈছো আৰু ইয়াত এড কৰি ভাজি মিক্স কৰা মছলাখিনি মই দি দিম কেঁচা জলকীয়া আদা নহৰু পিয়াজ আৰু এটা বিলাহী মই পেষ্ট কৰা ৰাখিছিলো মিক্সাৰ গ্ৰাইণ্ডাৰত আৰু এইখিনি পেষ্ট কৰি থোৱাৰ পিছত মই একলগে এড কৰি দিলো তেলত আৰু ধুনিয়াকৈ এইখিনি ভাজি লম যেনে কেঁচা গোন্ধটো নাহে বাৰু পিয়াজৰ আৰু নহৰুৰ আৰু ধুনিয়াকৈ ভাজি লৈ লম আপোনালোকে মোৰ ভিডিওটো ভাল পায়নে প্লিজ ভাল পালে লাইক কৰি দিব আৰু কমেন্টত জনাব শ্বেয়াৰো কৰি দিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এই মছলা কেইটা লাহে লাহে কৰি কেৰাহীটোত ভাজি লৈছো আৰু ইয়াত লাহে কৰি ভাজি লম ৰঙা হৈ যাব যেতিয়া মই উৰহিৰ দালি কিটা মই ইয়াত লাহেকৈ ঢালি দি দিম আৰু এনেকা মছলাটো ভাজা হৈ গৈছে আৰু এয়া চাওকচোন ঘন হৈ গৈছে বলেতো অলপ মানে শুকাই আহিছে অলপ ভাজে হৈ গৈছে আৰু ইয়াত মই দি দিম এতিয়া ধনিয়া গুড়া দি দিম দেই অলপমান এড কৰিম ধনিয়া গুড়া আৰু এটো লাষ্টত দিছো কিন্তু অলপ ভাল লাগিব খাই পেলাই কিন্তু ধনিয়া গুড়া মই অলপমান এড কৰি দিছো আৰু দালিটো অলৰেডি মই যেতে উহাইছিলো তেতিয়া নিমখ দি পেলাই মই উহাই মানে প্ৰেসাৰ কুকাৰত উহাব দিছিলো আৰু ইয়া চাকচোন মই ধুনিয়া কৰি ইয়াত মছলা কিটো পেক্স কৰি দিলো ধুনিয়া হৈ গল এটা মই লাহেকৈ দালি কিটা মই ঢালি দি দিম আৰু কেটামান ধনিয়া পাতো মই এড কৰি দিলে একেবাৰে ওপৰ ফালে আৰু ছটিয়াই নিদিও একেবাৰে দি দিছো আৰু এইখিনি দালি কিটাও দি দিছো আৰু মিক্স কৰি লৈ অলপ টাইম মুতলিব অলপমান পানী এড কৰিম ইয়াত অলপমান পানী এড কৰি দিছো আজি মোৰ মিনি ব্লগটো আপোনালোকে ভাল লাগিছিল ভাল লাগিলে প্লিজ কমেন্টত জনাব আৰু এই মোৰ দালি তৰকাৰীটো ৰেচিপিটো ৰেডি হৈ গল আপোনালোকে এনেকৈ বনাই খাবচোন খুব ভাল লাগে আজি মোৰ ভিডিওতে ইমান